প্রথম শ্রেণীর নাগরিক, দ্বিতীয় শ্রেণীর নাগরিক। আসলে স্যার আপনি আপনার কার্যকলাপ এইটো সবচেয়ে বেছি ভালকে ক'ব পাৰিব বাক্সা জিলাৰ সাংবাদিকসকলে, কাৰণ বাক্সা জিলাতে আমাৰ বড়ো অনাবড়ো বিভিন্ন আন্দোলনবিলাক হৈছিলে, যিবিলাক আজিকালি নাই, নহয় জানো? আজিকালিতো নাই। চ' গতিকে আপোনালোকে প্ৰথমতে ক'ব পাৰিব যে ইয়াত দ্বিতীয় নাগৰিক, তৃতীয় নাগৰিক, প্ৰথম নাগৰিক কোন আছে নাই। তো মোৰ মতেতো তেনেকুৱা একো বিচাৰটো কোনো কৰিব নোৱাৰি, ঈশ্বৰেহে কৰিব। আৰু আপোনালোকে কৰিব লাগিব সাংবাদিকসকলে, যে মই তেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ আৰু মই কেতিয়াও অস্ত্ৰ ধৰা নাই, আৰু হিংসাটো মই আগৰ পৰাই ভাল নাপাওঁ। আৰু 10 বছৰ যেতিয়া আমাৰ নেতৃত্বত আন্দোলন হ'ল, তাত এজনো মানুহ মৰা নাই। গতিকে এই সংঘাত হৈছে, অস্ত্ৰৰ সংগ্ৰাম হৈছে, মানুহ মৰিছে, সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু তেখেতে যিবিলাক কথা কৈছে, যে এই কথাবিলাক তেখেতে ব্যৰ্থতাটো স্বীকাৰ কৰি পেলাই কৈছে। তেখেতৰ সময়ত জগজিৎ শইকীয়া বুলি সাংবাদিকক কোকৰাঝাৰত গুলীয়াই মাৰা হৈছিলে, বডোচা নাৰ্জাৰী বুলি সাংবাদিকক গুলীয়াই মাৰা হৈছিলে। তেনেকুৱা কৰি বসন্ত আমাৰ এজন দাদা আছিলে যে প্ৰফেচাৰ, তেখেতক গুলীয়াই মাৰা হৈছিলে। তেনেকুৱা বহুত মানুহ গুলীয়াই মাৰা হৈছে, প্ৰায় 150ৰ ওচৰত। আমাৰ ইয়াত আপোনালোকে, আমি এতিয়া বাক্সা জিলাত আছোঁ, ইয়াতো হৈছিলে। মেধাঘাটত মানুহ গুলিয়াইছিল, ক'ৰবাত মানুহ গুলিয়াইছিলে। সিদিনা আমি 5জন শ্বহীদ আছুৰ, মানে আছুৰ লগত মানে জড়িত হৈ থকা শ্বহীদৰ আমি সিদিনা মানে কিবা দিছোঁ, তেখেতসকলক আৰ্থিক এটা অনুদান দিছোঁ। চ' এইবিলাকে উদাহৰণ, ইয়াতকৈ আৰু কি উদাহৰণ লাগে? সোনকালে দিম, ৰেডি হৈ আছে। চাওক, কাক বা হাই প্ৰফাইল বুলি কয়, ময়োতো আছোঁ কিন্তু তাতে। MLA মিনিষ্টাৰ আছে নে নাই মই চাব লাগিব। থেংক ইউ। হা, চাওক, চবেই যুৱই হয় এতিয়া, ইয়াতো আৰু কোনো সেই নাই। চবেই যুৱই হয়। এতিয়ালৈকে ঠিক কৰা নাই, যিটো দলে ঠিক কৰে সেইটোতে খেলিম।